ভাৰতৰ প্ৰধানমন্ত্ৰী আমি বাছি লম আৰু বিধানসভা ইলেকশ্যনত ভোট দিলে আমি মুখ্যমন্ত্ৰী ইলেকশ্যন কৰোঁ হয়নে এতিয়া লোকসভাত ভোট হ'ব ডিফু হাফলং মিলি এটা সিট কিন্তু বিধানসভাত বোকাজান বেলেগ হাওড়াঘাট বেলেগ ডিফু বেলেগ কৈঠালাংচু বেলেগ 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 এতিয়া আমি সকলোৱে জানো যে ভাৰতৰ সকলো মানুহে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হিচাপে চাব বিচাৰে আৰু মোদীজীক যদি আমি প্ৰধানমন্ত্ৰী কৰিব লাগে আমি অমৰ সিং টিছুক ভোট দিব লাগিব অমৰ সিং হয়নে সবকে কাৰ্ডম কলো নে পদুম ফুলৰ কাৰ্বি ভাষাত মিৰপিডমত ভোট দিব লাগিব হয়নে নহয় এতিয়া মোদীজী প্ৰধানমন্ত্ৰী হ'ব মোদীজী প্ৰধানমন্ত্ৰী হলে মোৰ কি লাভ হ'ব আপোনালোকে জানে যে এটা সূৰ্য থাকে সূৰ্যৰ পোহৰটো চন্দ্ৰৰ গাত পৰে তেতিয়া চন্দ্ৰটো জিলিকি থাকে তেনেকে দিল্লীৰ পৰা যেতিয়া আমাৰ দিছপুৰৰ চৰকাৰক ডিফুৰ চৰকাৰক আশীৰ্বাদ কৰিব আমি সহযোগিতা পাম তেতিয়া আমি কাৰ্বি আলং আৰু অসমক আমি আগত লৈ গৈ থাকিব পাৰিম আজি আপোনালোকে চাব এখন ৰেলগাড়ী আছে প্ৰথম ডাব্বাটো প্ৰথম ইঞ্জিন হল মোদীজীৰ ইঞ্জিন তাৰ পিছৰ ইঞ্জিনটো মোৰ ইঞ্জিন তাৰ পিছত তুলিৰাম ৰংহাঙৰ ইঞ্জিন তিনটা ইঞ্জিনে ট্ৰেইনখন জোৰে লৈ টানি লৈ গ'লে বেছি স্পীডত যাবনে নাই তো আমাক কাৰ্বি আলঙত ট্ৰিপল ইঞ্জিন চৰকাৰ লাগে দিল্লীত মোদীজী দিছপুৰত বিজেপি কাৰ্বি আলঙত বিজেপি কাৰ্বি আলঙৰ ইলেকশ্যন হ'ল আপোনালোকে কাৰ্বি আলঙত বিজেপিক জিকাই দিলে দিছপুৰত ইলেকশ্যন হ'ল মোক আপোনালোকে মুখ্যমন্ত্ৰী পাতি দিলে এতিয়া মোদীজীক যদি আপোনালোকে প্ৰধানমন্ত্ৰী পাতে আমি তিনিজনে লগ লাগি আপোনালোকৰ কাৰণে কাম কৰি কৰি গৈ থাকিম আপোনালোকে জানে ইলেকশ্যনৰ সময়ত মই যিখিনি কথা কৈছিলো বোকাজানত ৰাস্তা ঘাট বা কাৰ্বি আলঙৰ উন্নতি দলং এই গোটেই কামবিলাক আমি লাহে লাহে আজি আগবঢ়াই লৈ গৈ আছো ইলেকশ্যনৰ সময়ত মই কি কৈছিলো যে আমি অসমত 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম আজি আমাৰ সবৰ ঘৰতে ল'ৰা ছোৱালী আছে সবেই আশা কৰে যে মোৰ ল'ৰাজনে এটা চৰকাৰী চাকৰি পাওক কিন্তু আগতে অসম চৰকাৰৰ চাকৰিৰ কাৰণে আমি টকা দিব লাগিছিল আজিকালি আমাৰ চৰকাৰৰ দুৰ্নীতি লাহে লাহে নোহোৱা হৈ আহি আছে যোৱা 3 বছৰত মই 1 লাখ চৰকাৰী চাকৰি দিলো কোনে 1 টকা ঘোষ খাব পৰা এতিয়া মই কি ঠিক কৰিছো যে এই 1 লাখ চাকৰি হৈ যোৱাৰ পিছত 2024 চনৰ ভিতৰত মই আৰু 50,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰি কিমানত দিম 50,000 1 লাখ আগত দিলো আৰু দিলো 50,000 তাৰমানে ল'ৰা ছোৱালী কলেজত গ'ল ইউনিভাৰ্চিটিত গ'ল এতিয়া মনত এটা ভৰসা থাকে যে আমি অন্তত মেৰিটত চৰকাৰী চাকৰি এটাৰ কাৰণে কম্পিটিশ্যন কৰিব পাৰোঁ এইবাৰ কাৰ্বি আলঙতে কিমান এচিএছ পাছ কৰিছে কিমান ডিএছপি পাছ কৰিছে কিমান ল'ৰা পুলিচত চাকৰি পাইছে এতিয়া আমি পুলিচত জুলাই মাহত আমি ইণ্টাৰভিউ পাতিম 15,000 ল'ৰা ছোৱালীক আকৌ আমি পুলিচত চাকৰি দিম আজি আপোনালোকে খালি আমাক আশীৰ্বাদ দি থাকক আমি কাম কৰি কৰি গৈ থাকিম
ইলেকশ্যনৰ আগত মই কৈছিলো যে যদি বিজেপিক ভোট দিয়ে আমি অৰুণোদয় আঁচনি আৰম্ভ কৰিম। তেতিয়া মানুহে ভাবিলে অৰুণোদয় মানে কি? তেতিয়া মই বুজাই কলো যে আপোনালোকৰ বেংকৰ একাউণ্টত প্ৰত্যেক মাহত 850 টকা